চালে বেঞ্চত এই বছৰ 2022 মামাই সৰি 2023 মামাই ন সৌজা ষ্টেডিয়ামত ৱৰ্ল্ড ৰেকৰ্ড কৰিলে বাট ইবাৰকে ন তোমালোকে মামাক ৱৰ্ল্ড ৰেকৰ্ড নকৰিলে হ'ব আমাৰ এই নাচনী কিজনী আছে ন নাচনী কিজনী ৱৰ্ল্ড ৰেকৰ্ড কৰি দিব ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ বুজাই বুজিছে আৰু ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ ডাঙৰ ডাঙৰ বাট কেলা তোমাৰ দৰ্জাখন ন সৰু সৰু পাৰিলে আহিবা মই ডাঙৰ কৰি দিম ষ্টাৰ্টিং ন বেলেগে দিলে বহল দৰ্জা বাট কেলা এণ্ডিংটোতো এই আমুকা আছে ন এই আমুকাই দিব বাট এণ্ডিংটোতো বহুত বেছি ধামাকা হ'ব চ' তোমালোকে লাষ্টলৈকে চাই যোৱা চ' ৰেডি 1 2 3 লেটছ গো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মই নতুন ভিডিঅ'ৰে আৰু আপোনালোকে চাই আছে মৰাণৰ ৰ'ষ্টাৰ বয় যে কেলা ভিডিঅ'টো ন অকল এণ্টাৰটেইনমেণ্ট আৰু কেলা মজা ল'বৰ কাৰণে বনোৱা হৈছে কোনো যাতে চিৰিয়াছলি বা গাত পাতি নলয় আৰু এইটো ভিডিঅ'ত যদি কোনোবা যদি গাত পাতি লয় তাত মোৰ ক'ব লগা একো নাই চ' ৰেডি লেটছ গো समझ रहे हो ना आम टेंगा तीनिटा लेमु टेंगा तीनिटा आम टेंगा तीनिटा लेमु टेंगा तीनिटा তুমি আহা কাকলৈ দিয়ে ডিমই ভৰাহে এইটো বকচুলিবোৰৰ কাৰণেতো আমাৰ অসমখন ডুব গৈছে কিবা এটা ট্ৰেণ্ডিং সং অকল ওলাব লাগিলে সি লেঙে তাৰ হৈ যাব তেওঁলোকে ভাইৰেল হ'বই আহিবি ভাইহঁত মই ভাইৰেল কৰাই দিম তহঁতক ওচৰতে বিয়া দিছো নকৰিবা চিন্তা ভাই তুমি ন ভিডিঅ' বনাইছা ভাইৰেল হ'বলৈ ভিডিঅ' বনাইছা কিবা কৰিছে তাত মোৰ ক'ব লগা একো নাই বাট তুমি কেলা আমাৰ অসমৰ অসমীয়া নিজৰ সমাজৰ দেশজোপা কেলা এনেকুৱা অপমান কৰিব লাগে নে তুমি ভিডিঅ' বনোৱা আল বনোৱা বাল বনোৱা এইবোৰ বনাই থাকা বাট ন আমাৰ অসমৰ পৰম্পৰাগত যোনটো ড্ৰেছ সেই ড্ৰেছটো পিন্ধি পিনি নবনাবা লাগিলে কেলা তুমি জাংগীয়া পেণ্ট পিন্ধি বনোৱা তাত আমাৰ লগত ক'ব লগা একো নাই আমি এটা চ্যালেঞ্জ কৰিম মই তাক লাগিব পাৰো নে নাই নে কলা তাই মোক লাগিব গাইজ আমি এতিয়া চেলেঞ্জ কৰিম যে ই কেলা মোক এতিয়া দাঙি পিনি ই কেলা মাটিত পৰি যাব কেলা সদায়তো মাৰিলে কেলা পৰিবই ন এনাৰ্জি কেলা খতম হৈ গৈছে কেলা এনে ই কেলা বডি বিল্ডাৰটো আনা কেলা মোক দাঙি লহি মই অলপ দি দিম কেলা ডগি ষ্টাইলত হ'ব কেলা তোৰ ডাঙৰ আগতে ন তোৰ এক্সপিৰিয়েঞ্চ চাই পিনি গম পাই গ'লো যে তই কি দাঙিবি পৰি যাব হেৰ কেলা পৰিলে ভাঙি যাব পাৰে समझ रहे हो ना বাহ চাবাস আৰে ভাত কেলা মতা ন মতা ইজ্জত চব খতম কৰি দিলি কেলা তই খাৰু পিন খাৰু পিন আৰু কেলা মেখেলা চাদৰ আছে যদি মেখেলা চাদৰ পিন কেলা কিয়নো এনে কেলা লাজ পাবলৈ এই সমাজখনত তুমি কেলা বিচাৰি ল'লা আৰু কেলা স্পৰ্টিংটো তাতে বেছি সৰু হ'ল আৰু অলপ ডাঙৰ পিন্ধিব লাগিছিল বাপেকক কেলা স্পৰ্টিংটোকে পিন্ধি ল'লে নেকি কেলা ন খাবলৈ দিয়া অলপমান কেলা খাবলৈ দিয়া মানুহটো শকত কৰি লোৱা নহ'লে কেলা পিছলৈ তোমাৰ প্ৰব্লেম হ'ব চব কথা বাদ দি এবাৰ বৰ বেছি খাতৰা ভিডিঅ' এটা আনিব লৈছোঁ চ' তোমালোকে ন ৰিলছ দেখিছা আৰু মই ৰিলছ দেখিছোঁ মোক বহুতে ৰিলছ শ্বেয়াৰো কৰে বাট এইটো দেখিয়া ন ৰিলছ মই ক'তো দেখি পোৱা নাই
চ' চাই লোৱা নে কি কয় এজনী অসমীয়া নে নে কেলা বাংলাদেশৰ বাংলাদেশী হয় এই আমাৰ অসমীয়া পৰিচয় বেঞ্চত এইটো কেলা খুলি ল তেতিয়া কেলা আৰু বহুত বেছি মজা লাগিব চাই পিনি লগতে কেলা মোৰো আৰু আমাৰ অডিয়েঞ্চৰো তোৰ দৰে তোৰ নিবাবোৰ কেলা এইবোৰে কাম কেতিয়াও কুকুৰটো চিধা নহয় ন কুকুৰৰ নেচ কেলা সদায় বেকাটো বেকাই থাকিব কেতিয়া কেলা চিধা নহয় মই না আন্টি যদি কৈছিলো আন্টি আপুনি এই মালটো কেতিয়াও নল'ব বাট কেলা এতিয়াতো পস্তাই পিনি লাভ নাই ন মোক কৈ মইতো ভিডিঅ'টোত ন তোমালোকৰ ফাৰ্ষ্টতে কৈছিলো যে এজনী কেলা আমাৰ অসমখনত আৰু কেলা ইনষ্টাগ্ৰামত যে ভদ্ৰ ঘৰৰ কেলা অভদ্ৰ ছোৱালী আছে চ' এণ্ডিংটোতো মই দিম বুলি কৈছিলে ন বৰ বেছি খাতৰাকে এণ্ডিংটো যাব চ' বেছি দেৰি এনেকৈ চাওঁ ব'লা নে কি কয় তোমালোকক কেলা আমনি পাই যাবা ন ইমান দেৰিটো হ'লে কেলা চ' ব'লা লেটছ গ' এইবাৰ পূজা তোমাৰ লগত চাব কৈছে মায়ে না কেলা তুমি মোৰ লগত চালে ন মোক ৰাস্তাই পৰে জোকাৰিব যে কেলা ভদ্ৰ ঘৰৰ অভদ্ৰ ছোৱালী বোলে এইটো কেলা নিবা হয় এইবাৰ পূজা তোমাৰ লগত চাব কৈছে মায়ে কেলা তই যদি মোক ন পূজা বুলি কেলা এটা গিফ্ট দিম বুলি ভাবিছ ন তেন্তে কেলা পূজাৰ একদিন আহিব পাৰ ৰাতি 2টা বজাত মাৰ পচন্দ হ'লেহে বিয়া হ'ম মোৰতো এনেও চবকে পচন্দ হয় কেলা তোৰ ন ইনো পচন্দ হ'বই কেলা ডাঙৰ ডাঙৰ কল কেলা কা পচন্দ ন এক মাকে ভাবিছে এক কি খোৱা জন্ম দিছিলো হেৰ' এক সৰুতে কেলা মাৰি নেপেলালোনো কিয় মই কেলা সেইটো কাৰণে ন কৈছিলো ন খুৰী আপোনাক আপুনি বোলে এক কেলা চালান দি দিয়ক চৰি এই ভিডিঅ'টো নচোৱাৰ আগতে কৈছো তোমালোকে কি বুলি ভাবা কমেণ্ট এটা কৰিবা মইতো কেলা একটো চানি লিঅ'নি বুলি ভাবো ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ বুজিছে আৰু কেলা এইটো জনমন কেলা তোৰ লিখা নিবাগী আৰু কেলা অভাজন কেলা কোনো নাই জানো নাই কেলা নুবুজিবলৈ তোৰ কথা বাট মই কেলা এইটো জানো যে তোৰ ভাগতো সৰু সৰু আছে ন ডাঙৰ ডাঙৰ কৰিব পাৰি যদি আহি যাওঁ ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু বাটটো কেলা চবৰে কেলা ডাঙৰ ডাঙৰটো নাথাকে ন তোৰ লিখীয়া তোৰতো কেলা সেইখন কেতিয়াবাই ডাঙৰ হৈ গ'ল দৰ্জা বেঞ্চত এই বছৰ 2022 মামাই চৰি 2023 মামাই ন সৌজা ষ্টেডিয়ামত ৱৰ্ল্ড ৰেকৰ্ড কৰিলে বাট ইবাৰকে ন তোমালোকে মামাক ৱৰ্ল্ড ৰেকৰ্ড নকৰিলে হ'ব আমাৰ এই নাচনীকেইজনী আছে ন নাচনীকেইজনী ৱৰ্ল্ড ৰেকৰ্ড কৰি দিব নিবাবোৰৰ কাৰণে আমাৰ অসমখন কেলা 100% ভিতৰত 0% আহি পৰিছে ত' নিবাবোৰক কেলা ধুই যাব লাগিব নহয় পেনেবা So thank you so much guys for watching my video যদি জীৱনৰ ৰকমান আনন্দ পালন প্লিজ লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব তো কৰি দিবা অন্য এটা ভিডিঅ' পঠিয়াই বাই আৰু হাঁহি থাকা সুখত থাকা